গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা শুই উঠাৰ পৰা লাগি গৈছোঁ কামত। আজি সোমবাৰটো আহিলেই যেন যুদ্ধ এখনৰ বাবে সাজু হৈছোঁ তেনেকুৱা লাগে। কিন্তু আজি সোমবাৰ যদিও মোৰ কিন্তু অফ আছে, মানে মই অফ লৈছোঁ মোৰ ভাইটি অহাৰ কাৰণে। আজিতো মহানৱমী। আজি ভাবিলোঁ অলপমান ভাইটিও আহিছে যেতিয়া তাক পূজা দেখাব যাম, আৰু ময়ো অলপমান তাৰ লগতে আৰু ঘূৰি ফুৰি আহিম। আৰু বহুতখিনি বাচন আছিলে, খৰখেদাকৈ ধুই আজৰি হ'বলৈ লৈছোঁ। এইপিনে ভাইটি চাওকচোন কেনেকৈ গেন্ধেলা লাগি শুই আছে। তাক জগাই আছোঁ, নাই নুঠে। মানুহে কয় অকলে থকা ছোৱালী কিহৰ ইমান কাম, নাজানো। কিন্তু মোৰ দিনৰ পৰা ৰাতিলৈকে অকল কামেই কাম থাকে। ৰাতিপুৱা শুই উঠাৰ পৰা মানে মোৰ নুগুচে কাম। চাওকচোন মোৰ এইকেইটা ফুলৰ পুলি মই কিমান সযতনে ৰাখিছোঁ। এইজোপা মোৰ চবতছে বেছি মৰমৰ এল'ভেৰা। এল'ভেৰাৰ গুণখিনিতো আপোনালোকে জানেই। বাহিৰৰ কামখিনি কৰি আহিলোঁ ইয়াত টোপোলা খুলিবলৈ। সৰুৰ পৰা এটা মোৰ বিৰাট চখ টোপোলা খোলা। হোষ্টেলত থাকোঁতেও আগতে মায়ে ঘৰৰ পৰা কিবা কিবি দি পঠাই নহয়, একদম আৰু বহি লওঁ ধুনীয়াকৈ গোটেইখিনি মেলি লৈ পিনি কি দিছে কি নাই দিয়া, আৰু লগৰখিনি আহি পিনি গোট খাই লৈহি। বিৰাট ভাল লাগে। এইটো আৰু মানে মোৰ বিৰাট মানে কি ক'ম আৰু ফূৰ্তি। চাওকচোন কি দি পঠাইছে ঘৰৰ পৰা। লাডু দিছে মায়ে, আৰু চাউল দিছে। ঘৰৰ চাউল খোৱা মজাই বেলেগটো। কিন্তু মানে কি হৈ যায় ইয়াত কিনা চাউল খাই কিন্তু ঘৰৰ চাউল খাই ইমান ভাল নালাগে। কিন্তু ঘৰৰ চাউলখিনি খালে অকণমান ভালেই আছে। এয়া ঘৰতে লগা কল দিলে, আৰু এয়া ঘৰৰ অমিতা। বস্তুবোৰ সামৰি মেলি গ'লোঁ গা ধুবৰ কাৰণে। গা চা ধুই আহি এয়া বনাবলৈ লৈছোঁ চাহ। ভাইটিও শুই উঠিছে। যিহেতু মায়ে ঘৰৰ পৰা কিবা কিবি বস্তু বনাই দি পঠাইছে, সেইকাৰণে ভাবিলোঁ চাহ একাপ খোৱা যাওক। এনেই চাহটো খোৱা নাযায়ে, মোৰ ৰাতিপুৱাই গুচি আহিব লগা হয় ডিউটিলৈ। আৰু ৰাতিপুৱা ডিউটি নাথাকিলেও 11টাৰ পৰা যদি কেতিয়াবা ডিউটি থাকে, তেতিয়াও মানে এনেকৈ খোৱা নহয় আৰু বহি লৈ। আজি ভাইটিও আহিছে, সেইকাৰণে ভাল লাগিছে একেলগে দুইটাই বহি চাহ খাম। ল'ৰাবোৰৰ লগত ক'ৰবাত যাবলৈ যে কিমান দিগদাৰ নহয়। তাহাঁতৰতো একো টেনশ্যনেই নাইকিয়া, লং পেণ্টটো আৰু টি চাৰ্টটো বা চাৰ্টটো পিন্ধি লৈ ৰেডি হৈ যায়। আমাৰ আৰু ড্ৰেছ চিলেকশ্যন কৰি থাকোঁতে যায়। এইবাৰ তাতে মোৰ কি হ'ল, মই পূজা বুলি তেনেকৈ একো লোৱা নাই, কিন্তু মই আগতেই লৈ থৈ দিছোঁ। মানে কি লৈ থকাই হয় যিহেতু। আৰু মোৰ এটা মানে বিৰাট বেয়া অভ্যাস আছে। মই যদি শ্বপিং মলত যাওঁ নহয়, মই দুটা বস্তু কিনিব গ'লে মোৰ তিনিটা পচন্দ হ'ব, আৰু এটা যদি কিনিব যাওঁ মোৰ দুটা পচন্দ হ'বই হ'ব, আৰু দুইটাই ল'বলৈ মন যায়। মানে এইটো এটা মোৰ বিৰাট মানে বেয়া অভ্যাস হয়। লাষ্টত গৈ কিবাকৈ এযোৰ এয়া চিলেক্ট কৰিলোঁগৈ। আৰু এইযোৰ আচলতে মই আগতেই কিনি থৈ দিছিলোঁ। এযোৰ নতুন হয়, কিন্তু এদিনো পিন্ধা নাছিলোঁ। ভাবিছিলোঁ একেবাৰে পূজাতে পিন্ধিম, আৰু তেনেকৈ একো অকেজন নহয় ন, সেইকাৰণে এনেকৈ একো পিন্ধা নহয়। চাদৰ মেখেলাও লৈ থ'লেও নতুনেই থাকি যায়। আৰু এইবোৰ মোৰ মেকআপৰ বস্তু। মেকআপ বুলি ক'বলৈ নাই, মই মেকআপেই নকৰোঁ। এনেই অলপমান মই এতিয়াও বেবী ক্ৰীম ইউজ কৰোঁ। আৰু এয়া মানে যিকেইটা দেখিছে সেয়াই, আৰু তাৰ বাদে মই বেলেগ আৰু একো ইউজ নকৰোঁ। কাজল লগাওঁ অলপমান। বাকী এয়া মই একদম ৰাতিৰ কাৰণে ৰেডি হৈ লৈছোঁ। মই ৰেডি হোৱা নাই, একদম ফাইনেল দেখাম পিছত। কাপোৰ চিলেকশ্যন কৰা হৈ গ'ল। এতিয়া ভাতটো খাই ল'লোঁ, ভোক লাগি আছিলে। ভাত খাই উঠি প্ৰায় 3টা চাৰে 3টামান হৈ গ'ল। হোৱাৰ পিছত ওলালোঁ, ৰেডি হৈছোঁ জুডিঅ' যাবৰ কাৰণে। জুডিঅ' নহয় আৰু মানে য'তে হ'লেও ভাইটিৰ কাৰণে কিবা এটা কিনিবৰ কাৰণে ওলালোঁ। যিমানে যি নহ'লেও সি মোৰ বহুত মৰমৰ হয়, তাক মই নিদিয়াকৈতো থাকিবই নোৱাৰোঁ। লাগিলে মোৰ ওচৰত থাকক বা নাথাকক, তাৰ কাৰণেতো সদায় আগত। তাৰ মনটোকে ভাল লাগক বুলি ওলালোঁ। আহি পাই গ'লোঁ দুইটা জুডিঅ'। এয়া সোমাই মনটো কিবা ভাল লাগি গৈছে। কাপোৰ দেখিলে এনেও মোৰ মনটো কিবা লাগি যায়। এয়া ভাইটিও তাৰ কাৰণে চাইছে। যিহেতু এতিয়া ঠাণ্ডা আহি আছে, সেইকাৰণে অলপমান ঠাণ্ডাত পিন্ধিব পৰা চাব দিছোঁ। আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে। কালেকশ্যন ইয়াত কম দামত বহুত ভাল পোৱা যায়, সেইকাৰণে মোৰ ইয়াত ভাল লাগে। আৰু তাৰ এইবিলাক চাওক ইমান ধুনীয়া লাগিছে। আৰু ভাইটিও তাৰ কাৰণে এয়া পচন্দ কৰিছে। দুটা চিলেক্ট কৰিছে, কিন্তু কোনটো ল'লে সেইটো পিছত কেতিয়াবা দেখাম। আমাৰ হৈ গ'ল, এতিয়া আমি উভতি আহি আছোঁ। আহি প্ৰায় 5:30মান বাজিলে। খৰধৰকৈ ওলাইছোঁ পূজা চাব যাবৰ কাৰণে। যিহেতু আজি পূজা চাব যোৱা কথা আছিলে। এয়া ৰেডি হৈছোঁ। মোক কেনেকুৱা লাগিছে চাওকচোন। কালাৰটোৱে মোৰ লগত মিলি পৰিছেনে বাৰু? মোৰ কিন্তু বিৰাট ধুনীয়া লাগিছে কালাৰটো। এনেও মই এইটো কালাৰ ভাল পাওঁ। এতিয়া মই লাইট চাইট অফ কৰি দুইটা এয়া গৈ আছোঁ ৰাস্তা। আমাৰ উবেৰখন আহি পালে। আমি প্ৰায় 1.5 ঘণ্টামান বাট গৈ পালোঁগৈ। এয়া আমি পাণ্ডু। চাওকচোন কিমান মানুহ, বাপৰে। জামৰ মাজে মাজে যাওঁতে বহুত টাইম লাগিলে। এয়া চাওক এনেদৰে
কেইবাখনো পূজা মণ্ডপ পাৰ হৈ গৈ পালোগৈ আন এখন ইমান ধুনীয়া পূজা মণ্ডপ মানে কেইবাখনো এনেকৈ পাৰ হৈ গৈছোঁ সোমাবৰ কাৰণে মানে দেৰি হৈ যাবৰ কাৰণে সোমোৱা নাই আৰু ৰাস্তাইদিয়ে যাওঁতে চাই গৈ আছোঁ এই লাষ্টত গৈ সোমালোগৈ এখন ইমান ধুনীয়া পূজা মণ্ডপত বাপৰে চাওকচোন কিমান ধুনীয়া লাগিছে বাৰু গোটেই ফুল বাপৰে ফুল মই ইমান এনেও ভাল পাওঁ ইমান ধুনীয়া লাগিছে কিমান ধুনীয়াকৈ সজাই তুলিছে কষ্টও কিন্তু হৈছে দেই এয়া কোনোবা মন্দিৰ হয় চাগে মই ইমান বিশেষ নামটো নাজানো প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু মই ইয়াত মই কৈছোঁৱে আগতেও প্ৰথম পূজা চাইছোঁ ইয়াত চাওকচোন কিমান ধুনীয়া লাগিছে সকলোবোৰ ভিৰৰ মাজত মানুহবিলাক ভিতৰলৈ গৈ আছে মই চেষ্টা কৰিছিলোঁ অলপমান দেৱীক দেখাবৰ কাৰণে চাওকচোন কিমান সুন্দৰকৈ সজাই তুলিছে তাৰ পৰা ওলাই অলপ দূৰ গৈয়ে পালোঁ অন্য এখন পূজা বাপৰে ইমান মানুহ হেঁচা ঠেলাৰ মাজেৰে বহুত চেষ্টা কৰি আগলৈ আগুৱাই গৈ আছোঁ কিছু দূৰ যোৱাৰ পিছত ফাইনেলি পালোগৈ মণ্ডপৰ ওচৰ ইমান মানুহ বাপৰে সঁচাকৈ দেই চাওকচোন কিমান মানুহ ওলাই আহে আৰু ইমান ধুনীয়াকৈ সজাইছে নাহিবনো কিয় আৰু দেৱীৰ ওচৰ নাপাওঁ আগলৈ আগবাঢ়ি গৈয়ে আছোঁ ভাবোঁ ওচৰত পামগৈ ধুনীয়াকৈ ফটো এখন মাৰিম কিন্তু নাপাওঁহে নহয় ফাইনেলি মাক দৰ্শন কৰিলোঁ তাৰপিছত ওলাই আহি দুখনমান ফটো মাৰিলোঁ এয়া চাওকচোন তাৰ পৰা ওলাই গ'লোঁ অন্য এখন পূজা মণ্ডপত ইয়াত আৰতি কৰি আছিলে শুনকচোন ইমান ধুনীয়াকৈ আৰতি কৰি আছে তাৰ পৰা ওলাই গ'লোঁ অন্য এখন পূজা মণ্ডপলৈ সেইখনৰ গেটখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে লাইট সঁচাকৈ ন লাইটৰ যে কি মানে আৰু আজিকালি লাইটে কি কৰিব নোৱাৰে ভিতৰলৈ গৈ দেখা পালোঁ তাত অলপমান সোমাই যোৱাৰ পিছত দেখা পালোঁ তাত ইমান মানুহৰ সমাগম বাপৰে মেলাও চলি আছিলে মানুহ দেখি তাত আৰু নোসোমালোঁ একদম চিধা উভতি আহিলোঁ আহি একেবাৰে পালোহি আপোনাৰ শিলপুখুৰী পাই পিনি হোটেল পেৰাডাইছত আমি ভোক লাগিলে ভাত খাবৰ কাৰণে সোমালোঁ এয়া চাওকচোন কিমান মানুহ হৈছে তাতো ফোনটোক ক'লোঁ কি খোৱা অৰ্ডাৰ কৰা সি ক'লে বাই বোলে মটন থালি খাম ঠিক আছে মটন থালি অৰ্ডাৰ কৰা আমি এয়া খাবলৈ বহিছোঁ এয়া আমাৰ হিৰো চাওক আকৌ একদম পূৰা ভোকত আছিলে এতিয়া হাঁহিছোঁ খোৱা হ'ল এতিয়া আমি উভতিবলৈ লৈছোঁ ভাইটিয়ে ক'লে বোলে বা ফটো এখন মাৰি দিয়া তাক এখন ফটো মাৰি দিলোঁ আৰু এয়া উভতি আহিবলৈ কাৰণে উবেৰ বুক কৰিছোঁ উবেৰৰ কাৰণে ৰখি আছোঁ দুইটাই এতিয়া উবেৰ আহি পাবহি আৰু এয়া গাড়ীত উঠি এতিয়া চিধা যাম ৰুমলৈ চাগে বেছি টাইম নালাগিব কিন্তু যামৰ কাৰণে অলপ টাইম লাগিলে আহি আছোঁ ঘৰলৈ এতিয়া ৰুম পোৱাৰ পিছত আৰু যি ভাগৰত ভাইটিয়ে কৈছে যি টোপনি ধৰিছে থাকিব পৰা নাই আৰু এতিয়া পিছৰখিনি দেখাবলৈ মানে ধৈৰ্য নাই আৰু ঘৰ আহি পাই এতিয়া শুবলৈ লৈছোঁ ফ্ৰেছ হৈ মেলি কাইলৈ মৰ্ণিঙে মোৰ ডিউটি আছে আজিলৈ বাই গুড নাইট